হাই ফ্ৰেন্ডছ, সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অসমৰ 5গৰাকী তাৰকাৰ জীৱনসংগীৰ নামসমূহ জনোৱাৰ লগতে তেওঁলোকৰ কিছু আলোকচিত্ৰ আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিম। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে ক'বলৈ ওলাইছোঁ জুনু নাথৰ বিষয়ে। জুনু নাথৰ জীৱনসংগীজনৰ নাম হৈছে মৃণাল ডেকা। এইবাৰ ক'বলৈ ওলাইছোঁ জনপ্ৰিয় অভিনেত্ৰী দেৱাশ্ৰী গগৈৰ বিষয়ে। দেৱাশ্ৰী গগৈৰ জীৱনসংগীজনৰ নাম হৈছে সীমান্ত বৈশ্য। এইবাৰ ক'বলৈ ওলাইছোঁ অসমৰ জনপ্ৰিয় অভিনেত্ৰী আশা বৰদলৈৰ বিষয়ে। আশা বৰদলৈৰ জীৱনসংগীজনৰ নাম হৈছে গৌতম কুমাৰ। এইবাৰ ক'বলৈ ওলাইছোঁ জনপ্ৰিয় অভিনেতা ঋষভ শৰ্মাৰ বিষয়ে। ঋষভ শৰ্মাৰ জীৱনসংগীজনীৰ নাম হৈছে জাগৃতি বৰদলৈ। আৰু শেষত ক'বলৈ ওলাইছোঁ অসমৰ জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাসৰ বিষয়ে। ৰিম্পী দাসৰ জীৱনসংগীজনৰ নাম হৈছে বিনয় তালুকদাৰ। আপোনালোকৰ বোৰো কাৰ যোৰাটো বেছি ভাল লাগিছে তলত কমেণ্ট কৰিব আৰু এই ভিডিঅ'টো শেষলৈ চাব তেওঁলোকৰ কিছু আলোকচিত্ৰ। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে ধন্যবাদ।